Bible ko yung bahayan dyan mo na? ইব্ৰী 11:1 পদ বিশ্ব হৈছে আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি ঈশ্বৰৰ এই পবিত্ৰ বাক্য আমালৈ আহিছে এই বাক্যৰ যোগেদি আমি শুনোতা সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক उनी कथारे बाम पतिवा उनी कथारे बाम चला उन हबीते आबो द चांद बोले बिना बिया will be behind of someone and someone has to be pull us অকদর হৃদয় আবদে ইয়ুর বনা আমাক ঈশ্বর কেতিয়াও আমাক মূৰ নবনাব মাথা নবনাব যেতিয়ালৈকে আমি ঈশ্বৰৰ বাক্য আমি বিশ্বাস নকৰিম বা ঈশ্বৰৰ কথা মতে আমি মানি নচলো বা ঈশ্বৰৰ আজ্ঞা মতে আমি মানি নচলো আৰু কাৰণে আমি যোৱাকালি শিকিব পাইছো আদাম হাৱাই তেওঁ নিজৰ হাতেৰে প্ৰতিমূৰ্তিৰে বনাইছিলে বাইবেলে কৈ আছে এইটো মোৰ কথা নহয় ঈশ্বৰৰ প্ৰতিমূৰ্তি just like a God created the man তা কোনো মানে ইফাল বনোৱা নাই কিন্তু ঈশ্বৰে সিহঁতক এটা আজ্ঞা দিছিলে তোমালোকে গোটেই বাগিচাৰ ফলবিলাক খাবা আৰু এটা ফল তোমালোকে নতুলিবা নুচুবা আৰু নাখাবা যেতিয়া তোমালোকে খাব সেইদিনা তোমালোকে মৰিব বুলি কৈছিলে ঈশ্বৰে আৰু এইটো খাটাং ইট ইজ ৰাইট ইটস এ ট্ৰুথ কিন্তু কি হৈ গ'ল সিহঁতৰ শয়তানৰ কথা দি ফুসলাই লৈ গ'ল God is in Thursday then Thursday and they forgotten the God's word and they have fallen into the sin তো সিহঁতে ক'ত গ'ল ঈশ্বৰৰ পৰা আঁতৰি গ'ল whole life they have become distracted and they will be in the hell there is lot of debate regarding the Adams and Eve whether they will be going to heaven or not if you go to the Bible college in the seminar if God knows the sin they will do the sin then why he God created them যদি ঈশ্বৰে জানে তেওঁলোকে পাপ কৰিব কিয় ঈশ্বৰে সিহঁতক মানুহ বনালে ঈশ্বৰে নিজৰ লগত ৰাখিব লাগিছিল সন্তানবিলাকক বা ঈশ্বৰৰ দূতবিলাকক তাত লৈ পেলাই সিহঁতক পহৰা দিব লাগিছিল কিন্তু ঈশ্বৰে তাক সিহঁতক কিয় এই হৈ গ'ল অকলশৰীয়াকৈ সেইকাৰণে শয়তানে সিহঁতক ফুচলাই ল'বলৈ সিহঁতক পাপৰ কৰিব ধৰিলে অনাতে পইচা মিশ্ৰা ক তেহি जहाँ जित कर जीवो बंदो संताल का आदिवासी का बंदो बोरो का नेपाली का बंदो अफ्रीका बंदो चाइना का और कोई ईश्वर तो बोतोराई के ना ईश्वर कथा लिखा चला